নমস্কাৰ বন্ধুসকল, লাৰ্ণ ইন এছামিজ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে শিকিব পাৰিব যে কোনো মোবাইল নম্বৰ বা ইমেইল এড্ৰেছ অবিহনে কেনেকৈ ফেক ফেচবুক একাউণ্ট বনাব পাৰি 1 মিনিটৰ ভিতৰতে। আহক শিকি লওঁ। তো প্ৰথমতে ফেচবুক অ'পেন কৰি ল'ব, তাৰপিছত ক্ৰিয়েট একাউণ্ট কৰিব। তাৰপিছত আপোনালোকে এখন এনেকুৱা লিষ্ট দেখা পাব, ফৰ্ম এখন, সেই ফৰ্মখন ফিল আপ কৰি দিব। ইয়াতে ফোন নম্বৰ আৰু ইমেইল এড্ৰেছৰ ঠাইত আপোনালোকে ইয়াতে এটা ইমেইল এড্ৰেছ বহুৱাব লাগিব। তাৰ কাৰণে নতুন টেব খুলি ইয়াতে সাৰ্চ কৰিব 10 মিনিট ইমেইল লিখি সাৰ্চ কৰিব। তাৰপিছত যিকোনো এটা ৱেবছাইট এটা অ'পেন কৰি ল'ব। তাৰপিছত ইয়াতে আপোনাক এটা ইমেইল দিব, যিটো সময় 10 মিনিট থাকে। গতিকে এইটো আপোনালোকে কপি কৰি ল'ব, কপি কৰি ইয়াতে পেষ্ট কৰি দিব আৰু তাৰপিছত সাইন আপত ক্লিক কৰিব। এণ্টাৰ কনফাৰ্মেশ্যন কোড। তো এইটো কনফাৰ্মেশ্যন কোডটো পোৱাৰ কাৰণে আমি ইমেইল থকা পেজখনত গৈ ৰিফ্ৰেছ কৰিম। তাৰপিছত ইয়াতে এটা আপোনালোকে মেছেজ দেখা পাব। মেছেজটোত ক্লিক কৰাৰ পিছত ইয়াতে কনফাৰ্মেশ্যন কোডটো পাম। এইটো ইয়াতে কপি কৰি আপোনালোকে ইয়াতে পেষ্ট কৰি দিব। ইয়াতে পেষ্ট কৰি দিয়াৰ পিছত কনফাৰ্মত ক্লিক কৰিব। তাৰপিছত নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰক এণ্ড ডান। আপোনাৰ ফেচবুক একাউণ্ট ক্ৰিয়েট হৈ গ'ল আৰু এইটো এতিয়া আপুনি নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে চাৰ্চ বাৰত লাৰ্ণ ইন এছামিজ টাইপ কৰি চাৰ্চ কৰিব। আৰু চাৰ্চ কৰাৰ পিছত এইখন আমাৰ ফেচবুক পেজ, এই পেজখন আপোনালোকে লাইক কৰি দিব। ইয়াতে লাইক কৰি দিব। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে। আৰু যদি ভাল লাগিছে আমাৰ এই ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি ভিডিঅ'টো সম্পৰ্কীয় কিবা প্ৰশ্ন বা পৰামৰ্শ আছে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰক। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলত ক্লিক কৰি নটিফিকেশ্যনটো অন কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।